শিৰোনামা হৈছে পত্নীৰ মৃত্যুৰ দিনা। পত্নী আজি শেষ নিশ্বাস ত্যাগ কৰিলে। বেমাৰৰ দিন ধৰি মই পত্নীৰ কাষৰ পৰা কেতিয়াও আঁতৰি যোৱা নাছিলো। আজি মোৰ এনেকুৱা লাগিছে যেন মুকলি আকাশৰ তলত গৈ চিঞৰি চিঞৰি কান্দিম। ময়ো যেন পত্নীৰ ওচৰতেই চিৰদিন শুই পৰিম। পত্নীৰ মৃত্যুৰ আগমুহূৰ্তত কোৱা কথাকেইষাৰে মোক আজি জীয়াই থাকিবলৈ প্ৰেৰণা দি থৈ গ'ল। তাই কৈছিল, মোৰ সময় বেছি নাই, তুমি আমাৰ ছোৱালীজনীক সদায় ভালদৰে চোৱা চিতা কৰিবা। তুমি দ্বিতীয় বিবাহ কৰালেও মোৰ ভালপোৱা প্ৰতিদান হিচাপে ছোৱালীজনীক কেতিয়াও অকলশৰীয়া নকৰিবা। আমাৰ মৰমৰ প্ৰতিদানী হিচাপে মই ছোৱালীজনীক তোমাৰ হাতত গতালো। মই ক'লো, মই তোমাক কথা দিছো শুন, দ্বিতীয় বিবাহ মই কেতিয়াও নকৰোঁ। তুমি মোক এৰি থৈ কেতিয়াও নাযাবা, নহ'লে মোৰ কি হ'ব, মই মৰি যাওঁ শুন। তাই ক'লে, নিয়তিৰ নিয়ম পালন কৰিবই লাগিব। আজি মই যাম, কালিলৈ তুমি যাবা, কিন্তু ভুল নকৰিবা, ছোৱালীজনীক ভালদৰে চোৱা চিতা কৰিবা। পত্নীয়ে কথাকেইষাৰ কৈয়ে চিৰদিনলৈ চকু মুদিলে। মই ক'ব নোৱাৰা হৈ পৰিলো। আজীৱন সুখত থাকিম বুলি কোৱা প্ৰতিশ্ৰুতিৰ দিনলিপিখন মৰহি গ'ল হঠাৎ। আজিৰ পৰা মই কাক চুলিতাৰিত হাত বোলাই দিম? কোনে অভিমান কৰি মোক নমতাকৈ থাকিব? কোনে মোৰ বুকুৰ মাজত মূৰ গুজি সদায় নিশা হ'ব? কোনে মোক পুৱাতে মৰমৰ এচুমা দিব? পত্নীৰ শৰীৰত কোনোবাই বগা কাপোৰ এখন ঢাকি দিলে। মই তাইৰ মুখখনলৈকে চাই থাকিলো। মা শুই আছে ন দেউতা? ছোৱালীজনীৰ কথাত মই চকুলোবোৰ মচি একো নজনাৰ ভাও ধৰি ক'লো, মাৰ ভাগৰ লাগিছে সোণজনী, দিনৰ দিনটো কাম কৰি থাকে যে আজি বেছিকৈ ভাগৰ লাগিছে, সেয়েহে শুই পৰিছে। ছোৱালীজনীয়ে ক'লে, দেউতা তুমি মাক আমনি নকৰিবা, মা শুৱক দিয়া, কাপোৰখন ভালদৰে গাত জাপি দিয়া। মই তাইক বুকুৰ মাজত টানি লৈ শুকাই কান্দি পেলালো। মা আৰু নাই, মাজনী, মা আজিৰ পৰা আৰু নাই। ঘৰলৈ মানুহবোৰ আহিছে। কোনোবাই পত্নীৰ শৰীৰত মাহ হালধি সানি দিছে, ফুলেৰে মালা পিন্ধাই দিছে। মই উভতি গলো বিয়াৰ দিনালৈ। পত্নী ন কইনা হোৱাৰ দিনা শৰীৰত লগোৱা মাহ হালধিৰ গোন্ধবোৰে দুয়োকে আমনি কৰিছিল। দুয়ো ফুল শয্যাৰ নিশা মনৰ গোপন কথাবোৰ পাতিছিলো। আজি তাই যেন সেই ফুল শয্যাতহে শুই আছে, যিখন শয্যাৰ পৰা তাই কেতিয়াও উঠিব নোৱাৰে। বিয়াৰ দিনা মাহ হালধিৰ গোন্ধত আনন্দ আছিল, আৰু আজি মৃত্যুৰ দিনা মাহ হালধিৰ গোন্ধই মোক বৰকৈ বুকুখন বিষ কৰি তুলিছে। মই পত্নীৰ মুখখন ভালদৰে চাই আছো। আজিৰ পৰা কোনে মোৰ লগত কাজিয়া কৰিব? কোনে মোক ঐ দেহা ভাত খোৱাহি বুলি ক'ব? কোনে নিশা মোৰ বুকুত শুই দিহা নামবোৰ গাই যাব? আজি পত্নী বৰ ভাল লাগিছে। কেনেকৈ তাই শুই আছে, মোক এবাৰো মতা নাই, ইমান শান্ত হৈ আছিল। দেউতা, মাক কিয় ঢাৰিখনত মানুহবোৰে খুৱাই দিছে? মাক কলৈ লৈ যাবনো দেউতা? ছোৱালীজনীৰ কথাবোৰ শুনি মই চিঞৰি চিঞৰি কান্দিলো। আজিৰ পৰা তোকে মোকে এৰি তোৰ মা পৰীৰ দেশলৈ গুচি গ'ল মাজনী। আমি দুয়ো অকলশৰীয়া হৈ পৰিলো। তোক আজিৰ পৰা কোনে চুলিতাৰিত বেনি গাঁঠি দিব? মোক কোনে পিয়াহত এগিলাচ পানী আনি দিব? মই নোৱাৰো থাকিব, তোমাৰ অবিহনে মই থাকিব নোৱাৰো শুন, মোকো লৈ যোৱা। পত্নীৰ ভৰি দুখনত ধৰি এটা প্ৰণাম জনালো। জীৱনত যদি কিবা এটা ভুল কৰিছিলো তাৰেই ক্ষমা মাগিলো। চাৰিজন মানুহৰ কান্ধত উঠিয়েই পত্নীয়ে ঘৰ এৰি লাহে লাহে গৈ আছে। ঘৰখনৰ পৰা লক্ষ্মী বাহিৰলৈ চিৰদিনৰ বাবে ওলাই গ'ল। পাকঘৰৰ বেৰখন খহি পৰিছে, যেন তাইৰ আত্মাটোৱে যাব বিচৰা নাই, মোৰ লগতে যেন সদায় থাকে। কিন্তু যমদূতবোৰে আত্মাটোক ধৰি বান্ধি মোৰ কাষৰ পৰা আঁতৰাই লৈ গৈছে। অজান দুখ এটাই বুকুত বাৰে বাৰে হেঁচা মাৰি ধৰিছে। মনে মনে ভগৱানক প্ৰাৰ্থনা জনালো, পত্নীৰ আত্মাটোৱে যাতে সদায় হাঁহি ধেমালিৰে থাকে। কোনোবা এজন কবিয়ে কৈছে, পত্নীক দুটা দিনতেই বেছি ভাল লাগে, বিয়াৰ দিনা আৰু মৃত্যুৰ দিনা। সঁচাকৈ মৃত্যুৱে বিয়াৰ কথাবোৰ কৈ যায়, নহ'লেনো পত্নীৰ মৃতদেহৰ মাহ হালধিৰ গোন্ধবোৰে মোক ইমান আমনি কৰেনে? আজি নিশা মই শুব নোৱাৰো, বুকুখন উদং উদং লাগিব। কেইদিনমানৰ পাছত
দুপৰীয়া গৰমত আহি বাৰান্দাত লেবেজান হৈ পৰি থাকে। পানী এগিলাচ দিয়া মানুহৰ অভাৱ হ'ব। কপালৰ ঘামবোৰ কোনে চাদৰৰ আঁচলেৰে মচি দিব। পত্নীৰ অভাৱে মোক সংগ্ৰামী হ'বলৈ শিকাইছে। গাঁৱৰ মানুহে দ্বিতীয় বিবাহ কৰিবলৈ জোৰ কৰিছে, কিন্তু মই নকৰোঁ। কাৰণ বিবাহ কৰাৰ পাছত আমাৰ ভালপোৱাৰ প্ৰতিদান হিচাপে পত্নীয়ে মোক দি যোৱা আমাৰ ছোৱালীজনীৰ অৱস্থা যদি বেয়া হয়, তেজীমলাৰ সাধুটোক সেইবাবেই নপঢ়োঁ। মোৰ দুখ লাগে। মই দ্বিতীয় বিবাহ নকৰোঁ। ছোৱালীজনীক পঢ়াই শুনাই ভাল মানুহ হিচাপে গঢ়িম। পত্নীৰ আত্মাই দুখ পোৱা একো কাম নকৰোঁ। মই ভগৱানক প্ৰাৰ্থনা কৰোঁ, পত্নীৰ আত্মাই যাতে সদায় শান্তিত থাকে। আমাৰ ভালপোৱাৰ প্ৰতিদানত দি যোৱা মৰমৰ সন্তানটোক মই মানুহ হিচাপে গঢ়িম, মানৱতাৰ শিক্ষা দিম। পত্নীৰ আশাবোৰ মই পূৰণ কৰিমেই কৰিম। তাৰেই আশাত, পত্নীৰ প্ৰতিশ্ৰুতিত আজি মই দ্বিতীয় বিবাহ নকৰাকৈ আছোঁ। এয়াই মৰম ভালপোৱাৰ এক সংগ্ৰামী জীৱন।